নমস্কাৰ, মই ডক্টৰ মৃদুল ডিষ্ট্ৰিক্ট মাইক্ৰ'বায়'লজিষ্ট অৰ্থাৎ জিলা অনুজীৱবিদ। আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ পেটৰ বিষ হ'লে কি ধৰণৰ ঘৰুৱা উপায় অৱলম্বন কৰি আপুনি তাৎক্ষণিকভাৱে উপশম লাভ কৰিব পাৰিব। ঘৰতে আপোনাৰ থকা বস্তুসমূহ ব্যৱহাৰ কৰি আপোনাৰ পেটৰ বিষ উপশমৰ কাৰণে কি উপায় অৱলম্বন কৰিলে, বিশেষকৈ সৰু ল'ৰা ছোৱালীসকলৰ পেটৰ বিষ খুব দেখা যায়, সঘনাই দেখা যায়, কি উপায় অৱলম্বন কৰিলে আপুনি পেটৰ বিষৰ পৰা উপশম লাভ কৰিব, এই বিষয়ে আলোচনা কৰিম। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পেটৰ বিষৰ কাৰণে মই কমেও আপোনাৰ এতিয়া 15টা উপায় ক'ম। ইয়াৰে যিকোনো এটা উপায় যিটো আপোনাৰ কাৰণে উজু হয়, যিটো আপোনাৰ ঘৰত সহজে উপলব্ধ, সেইটো কৰি আপুনি উপশম লাভ কৰিব পাৰিব। প্ৰথমটো হ'ল আপোনাৰ শিলিখা আপুনি ফ্ৰাই কৰিব ঘিত। আপুনি শিলিখা ফ্ৰাই কৰিব, তাৰপাছত আপুনি সেইটো গুড়ি কৰি আপুনি এগিলাচ কুমহীয়া গৰম পানীত মিহলাই পিনে আপুনি খাব। দেখিব আপোনাৰ পেটৰ বিষৰ পৰা আপুনি লাহে লাহে উপশম লাভ কৰিছে। দ্বিতীয়টো হ'ল আপোনাৰ আদাৰ ৰস আপোনাৰ 1 চামুচ আপোনাৰ মৌৰ লগত মিহলি কৰি আদাৰ ৰস উলিয়াই ল'ব, থেতেলি পিনে ৰস উলিয়াই লৈ পিনে 1 চামুচ ৰস উলিয়াই পিনে আপুনি মৌৰ লগত মিহলি কৰি আপুনি খাব। আপুনি দেখিব পেটৰ বিষৰ পৰা আপুনি উপশম লাভ কৰিছে। আৰু এটা কৰিব পাৰে, 2 চামুচ আপোনাৰ নেমুৰ ৰস উলিয়াই ল'ব, ক'লা নিমখ অকণমান দিব, অকণমান জালুকৰ গুড়ি আপোনাৰ দিব, তাৰপিছত আপোনাৰ জিৰা গুড়ি 1/2 চামুচ দিব। 1/2 চামুচ দি পিনে আপুনি ধুনীয়াকৈ মিহলি কৰি অকণকৈ আপুনি খাওক। দেখিব আপোনাৰ লাহে লাহে পেটৰ বিষ কমিছে। আৰু এটা কৰিব পাৰে আপোনাৰ আজৱাইন আপোনাৰ 1 চামুচ ল'ব, হিঙৰ লগত হিং দিব, তাৰপিছত ক'লা নিমখ অকণমান দিব, দি পিনে আপোনাৰ মিহলি কৰি লৈ আপোনাৰ গুড়ি কৰি পিনে কুমহীয়া গৰম পানী এগিলাচত আপোনাৰ ধুনীয়াকৈ মিহলি কৰি লৈ খাব। আপোনাৰ দেখিব পেটৰ বিষ আপোনাৰ লাহে লাহে নোহোৱা হৈছে। আৰু এটা কৰিব পাৰে, পদিনাৰ পাত শুকাই ল'ব, শুকাই লৈ পদিনা পাত গুড়ি কৰিব, এগিলাচ পানীৰ লগত মিহলি কৰি অকণমান চেনি অকণমান নিমখ দি আপুনি খাব। দেখিব আপোনাৰ পেটৰ বিষ উপশম লাভ কৰিছে। ডালচেনি ব্যৱহাৰ কৰিব পাৰে, ডালচেনি আৰু হিং মিহলি কৰি আপুনি 1 কাপ পানীত দি পিনে যদি খায়, তেতিয়াও আপুনি পেটৰ বিষৰ পৰা উপশম লাভ কৰিব। আৰু এটা কৰিব পাৰে, আপোনাৰ শুকান জিৰা আপুনি ফ্ৰাই কৰি ল'ব, এখন টাৱা এখনত দি ফ্ৰাই কৰি লৈ অকণমান মৌৰ লগত মিহলি কৰি আপুনি যদি খায়, তেতিয়াও আপুনি পেটৰ বিষৰ পৰা উপশম লাভ কৰিব। আজৱাইন বা চফ আপোনাৰ অকণমান নিমখ দি যদি আপুনি মিহলি কৰি খায়, তেতিয়াও আপুনি পেটৰ বিষৰ পৰা উপশম লাভ কৰিব। তুলসীৰ ৰস 1/2 চামুচ তুলসীৰ ৰস আৰু 1 চামুচ আপোনাৰ আদাৰ ৰস মিহলি কৰিলে যদি গৰম কৰি পিনে খায়, তেতিয়াও আপুনি পেটৰ বিষৰ পৰা উপশম লাভ কৰিব। মধুৰিআমৰ পাত, কুমলীয়া মধুৰিআমৰ পাত যদি আপুনি 5টা লয় বা আপোনাৰ থেতেলি পিনে ৰসটো উলিয়াই খায় বা চবাই পিনে আপুনি খায়, তেতিয়া আপুনি পেটৰ বিষৰ পৰা ভালেখিনি উপশম লাভ কৰিব। আপোনাৰ 1/2 চামুচ নহৰুৰ ৰস আৰু ক'লা নিমখ মিহলি কৰি যদি আপুনি চুপি খায়, তেতিয়াও আপোনাৰ পেটৰ বিষৰ পৰা আপুনি উপশম লাভ কৰিব। আৰু এটা কৰিব পাৰে, 2 চামুচ আপোনাৰ মূলাৰ ৰস উলিয়াই ল'ব আৰু 4টা জালুক গুড়ি কৰি মিহলি কৰি লৈ আপুনি যদি খায়, তেতিয়াও পেটৰ বিষৰ পৰা উপশম লাভ কৰিব। আপোনাৰ যদি পেটৰ বিষত উগাৰ যদি আহে বেয়া গোন্ধ ওলায়, তেতিয়া আপুনি কি কৰিব, পিঁয়াজৰ ৰস জালুক গুড়ি কৰি পিঁয়াজৰ ৰসৰ লগত মিহলি কৰি খাব। তেতিয়াও আপোনাৰ পেটৰ বিষৰ পৰা উপশম লাভ কৰিব। আৰু বতৰৰ ফল জামু, আপুনি যদি পেটৰ বিষৰ কাৰণে জামুৰ চৰবত বনাই খায়, তেতিয়াও আপুনি পেটৰ বিষৰ পৰা উপশম লাভ কৰিব। এই মই 15টা উপায় ক'লোঁ কমেও। এই 15টা উপায় যিটো আপোনাৰ কাৰণে উজু হয়, সেইটো কৰি চাব। নিশ্চয়কৈ আপুনি পেটৰ বিষৰ পৰা উপশম লাভ কৰিব। ধন্যবাদ, নমস্কাৰ।